হেমন্ত বিশ্ব শৰ্মা মাদাৰ চুট তোক কৈছো শুন। হেমন্ত বিশ্ব শৰ্মা মাদাৰ ভোট দিম বুলি ভাবিছে ন, মাদাৰ চুট তো জুবিন দাৰ ন্যায়ৰ কাৰণে বনীয়েক চুদাই কি কৈছে, বনীয়েক চুদা তই যদি ইমান ভাল হলি হয়। শুনিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেনেকুৱা ব্যৱহাৰ কৰিলে এজন ছোৱালীয়ে। জুবিন দাৰ ন্যায় দিয়া নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, সেই কাৰণত আজি মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানুহে এনেকুৱা গালি পাৰি আছে। ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব যিমান হয় ইমান, যাতে সকলো অসমবাসী ৰাইজে দেখা পায়। তো এতিয়া মোৰ প্ৰশ্নটো হৈছে যে এজন মুখ্যমন্ত্ৰীক এনেকৈ অপেনলি ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰি এনেকৈ গালি পাৰাৰ আমাৰ সাধাৰণ ৰাইজৰ অধিকাৰ নাই। তো এতিয়া জুবিনদাৰ ন্যায় লাগে, তোমাৰ জুবিনদাৰ ন্যায় লাগে ঠিকেই আছে, কিন্তু তুমি যিটো লিংগছত তুমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তুমি গালি পাৰিছা, কিন্তু এইটো তুমি বেয়া কৰিছা। এতিয়া মোৰ প্ৰশ্নটো হৈছে মেইন, আজিতো আমাৰ মুছলিম মানুহে এনেকৈ গালি পাৰিলেহেঁতেন, তেতিয়াহ'লে 24 ঘণ্টাৰ ভিতৰত একশ্যন হ'লে হয় আৰু ঘৰৰ পৰা উঠাই থানাত লৈ গ'লে হয়। তো এতিয়া চাওকচোন, এজন মানুহে যে এনেকৈ চিঞৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে গালি পাৰিছে, আজি যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ মিয়াসকলে গালি পাৰিলেহেঁতেন, তেতিয়াহ'লে কি হ'লে হয় আপোনালোকে এবাৰ বিবেচনা কৰক। আৰু এই ভিডিঅ' ক্লিপটো কোনোবা নিউজ পৰ্টেলত আপোনালোকে দেখিবলৈ পাইছেনে যে সিহঁতে নিউজ বজাইছে? নবজাই আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব যে অসমৰ সকলো ৰাইজে দেখিবলৈ পাৰে। জয় হিন্দ, জয় অসম।